মোৰ চকু দুটা নাই মই মূৰ্খ মই একোৱেই বুজি নাপাওঁ আৰে এজনী বাবলি ও বিকাশ যে তাৰ ভনীয়ে জাষ্ট ভিডিঅ' গেম চাওঁ বুলি লৈছিলোঁ 4 বছৰত তোৰ মোবাইলত 14 গোষ্ঠী ভনীয়েবোৰকে সোমাই ৰাখিছ এইবাৰ ইহঁত থাকিব নহ'লে মই কৈ দিছোঁ হ'লে আচলতে কথাটো এনেকুৱা চোৱা তই চাই থাক তুমি মানে ন তুমি মোক আচলতে কি কৈ আছা মই একো বুজিবই পৰা নাই কেলা খঙেই নে অভিমানে মই এটাই কথা ক'ব বিচাৰোঁ ৰাতিপুৱা চাগে মই পাতিকাৰী কেইজনী মাততো ইমান বৰিং নহয় ষ্টুপিড তই আজিৰ পৰা মোলৈ কল মেছেজ একো নকৰিবি চাই ল'ম তোক গুড বাই এই গুড বাই মানে কি তুমি মোক সঁচাকৈ এৰি দিলা নেকি সঁচাকৈ ব্ৰেকআপ দি দিলা ফটোমি কৰিবলৈ তাই ভণ্টিহঁতকে মাতি দিবি ব্ৰেকআপ 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 এই এই শুন না এই কেলা ধেমালিতে সঁচাকৈ ব্ৰেকআপ দি দিলে নেকি ৰে এইখন হলা কেলা অ দা আজি ডাঙৰ মাছ এটা পালো ঐ বিহু লাগিলে নি বজাৰলৈ নাযাওঁ নি এই বজাৰলৈ নাযাওঁ আজি ঐ চাহ ডাঙৰ মাছ এটা পালো তই জলপানটো খাই লগে যা মই মাছটো ৰান্ধো এইটো কাৰণে আকৌ মালটো কোটাতে আকৌ তাৰ জন্ম হোৱা কেইদিন হৈছে এটা কথা শুনচোন যা নিজৰ কামত যা হ'ব হ'ব হঠাতে ক'লে বেয়া পাওঁ তই গৈছনে কি তই তাতে ৰ মই গৈ আছোঁ মই গৈ আছোঁ চা তই মাৰৰ ঘৰৰ পৰা পলাইহে আহিছ অলপতো ভয় কৰ আৰু ইয়াত ভয় কৰিবলগীয়া কি আছে নিজৰ মানুহজনৰ কাষলৈহে আহিছোঁ এনেওতো বিয়া দিলেই হয় ন চা এতিয়াও বহুত সময় আছে ব'ল তোক ঘৰত থৈ আহোঁগৈ যি আহিলোঁ দেই আকৌ উভতি যাবলৈ নাই তই বিয়া নকৰালেও জোৰ নকৰোঁ এইবাৰ নহয় ইপাৰ নহয় সিপাৰ দে বেগটো ঐ চা নিকু অলপতো বুজিবলৈ চেষ্টা কৰ তোক ৰাখিম কেনেকৈ খুৱাম কেনেকৈ তোক জানো কষ্টকৈ ৰাখিব পাৰিম মই চা নিকু তোক জানো মই কষ্টকৈ ৰাখিব পাৰিম যিটো ঘৰত থাকোঁ বৰষুণ দিলেই পানী পৰে বতাহ দিলেও হিলি থাকে এদিন খালে দুদিনৰ কাৰণে ভাবিবলগীয়া হয় কেনেকৈ ৰাখিম তোক আৰে বাবা এদিন কি 10 দিন নোখোৱাকৈ থাকিব পাৰিম যদি তুমি মোৰ কাষত থাকা আৰু তুমি জানো মই মৰি মৰি জীয়াই থকাটো বিচাৰা কোৱা তই জানো থাকিব পাৰিবি পাৰিম তুমি যেনেকৈ থাকা ময়ো তেনেকৈ থাকিব পাৰিম কি ক'বলৈ আছে সোনকালে গ'লে ভাল পাম মোৰ পাতিকাৰীজনীকনো মই কেনেকৈ পাহৰি থাকোঁ কি ক'লা নহয় মানে চোৱা মইনো তোমাক কেনেকৈ পাহৰি থাকিম সেইটো কাৰণে লগ কৰিবলৈ মাতি দিলোঁ আকৌ সোনকালে কৰ মোৰ বেবী ৰাং আলাপ শুনি থকা সময় নাই আৰু ইচ্ছাও নাই বাহ বেলেগ আৰু ঐ শুনচোন মই কথা এটা ভাবিছোঁ কৈ গ'লেহে শুনি পাম আমি তেতিয়া নহয় বিয়াখন পাতি পেলাওঁ ব'ল তাৰপিছত ধনশী নদী পাৰত আমাৰ দৌতি ভাগৰ চাইকেলখন লৈ ফুৰিবলৈ আহিম পাগল ফেট গৰম ফটোগ্ৰাফীক মাতি নিছিলি ন তোক নেমাতিনো কাক মাতিনো হাতে নেৰিলে কি কৰিবি হে
মাছ বনাম বুলি কৈছে হয়, কিন্তু তই আকৌ মাছত বেছিকৈ নিমখ দি নিদিবি, নহ'লে তয়ো খাব নোৱাৰা হবি। হ'ব হ'ব, ইমান নজনাও নহয়। শুনাচোন, মোক কোনোবাই চাই আছে। ক'তা তই দেইজনী, এই তাত কোনো নাই, চোৱা তুমি। দিনতো কোনোবাই মোক চাই থাকে। তোমালোক নথকা অৱস্থাত মোৰ বহুত ভয় লাগে। মই ওচৰত থাকিলেও ভয় লাগেনে? হেল্ল' হেল্ল', ফোনটো ৰিচিভ কৰোঁতে ইমান টাইম লাগেনে? আকৌ মানে ৰাতিপুৱা ৰাতিপুৱা কাউৰীছে। এই চব তোৰ কপালত জিলিকি থকা ৰঙা সেন্দুৰকণে মোক আকৌ নতুনকৈ প্ৰেমত পেলাইছে জান। কথা নাই আৰু দুষ্ট। ঐ শুনচোন, সপোন বহুত আছে, কিন্তু অভাৱো সিমানেই আছে। মোৰো মন আছে অ' তোক ফুৰাবলৈ লৈ যাবলৈ, ধুনীয়া ধুনীয়া জেগা চাবলৈ, কিন্তু এদিন গোটেই গাঁওখনকে ফুৰাবাচোন। ধেত এইজনী। আজি নিমখে ভাত খাব লাগিব। তোৰ ভাগ্য বেয়া বুজিছ, নহ'লেতো মুখৰ আগত থকা মাগুৰ মাছকেইটাকে ধৰিব নোৱাৰিলি, তিনিটাকে পাৰ হৈ গ'ল। মই যে এটাও মাছ পোৱা নাই। আজি ভাগ্য বেয়া বুজিছ। উঠ যাওঁগে ব'ল। বল যাওঁ। ঐ অলপতো ৰবা ন, মই মাছ এটাও পোৱা নাইচোন। পোৱালি বৌৰক কৈ দেও, বিলৰ পাত যে গধূলি ডিঙিত চকু লগা ভূতটো আহে। এই মাইকী মানুহ দেখিলে কি কয়? অ' দাদা। ঐ ইয়াতে আছো, এইফালে আহ। ঐ শুনচোন, নমেন দাঁতিয়ে তোলে কাম এটা আছে, তোক নকলে মাতিছে। হয় নি? ঠিক আছে দে, মই যাম। ঐ হা? কি কৰি আছা এইবোৰ? তুমি তাত এয়া টোপনি নাযাওঁতেই সপোন দেখিলা? চাওঁ মোক কাপোৰখন দিয়া। মই অকলেই হ'ম। তোমাৰ জেগা ইয়াতহে? মোক মায়ে বেলেগৰ লগত শুবলৈ নিদিয়ে।
মই অকলেই হ'ম। যাওঁ। যোৱা, ভালকৈ থাকিবা। ধেৰ চাকৰিজনী কিয় মন মাৰিছ? মই একেবাৰে যোৱাগৈ নাই নহয়। পোৱালি বৈৰক চাবি। বৰ কাটিছে। মোৰ লগৰ এটা জন্মদিন আছে, মোক মাতিছে। মই যাওঁ, আপুনি যোৱাকণ মাৰি ল'ব। অঁ ঠিক আছে, যোৱা। ভয় নকৰিব। হেই নকৰোঁ, যোৱা। সোনকালে আহিবা। অঁ সোনকালে আহিম। কোন আপুনি? ঐ অ' তালি টোপোলা বান্ধি আহিলি যে? ফটোমি নকৰ না প্লিজ। ঐ কি হ'ল, কান্দিছ যে? মোৰ ঘৰৰ পৰা বিয়াৰ খবৰ আহিছে। বিয়াৰ খবৰ আহিছে ভালে, আকৌ তই কেলে কান্দিছ? ষ্টুপিড, প্লিজ আৰু ধেমালি নকৰিবি আৰু। তই মোক বিয়া কৰিব পাৰিবিনে? তই আকৌ এইবোৰ কি কৈছ? ঘৰৰ পৰা ভাল ল'ৰা আছে, তাৰ লগত বিয়া হৈ যা। মোৰ লগত লাগি থাকিবলৈ কি আছে তোৰ? অ'কে বাই। ক'ত যাওঁ? বহ। মাইনা, অ' মাইনা, মই আহিলো নহয়। মাইনা, অ' মাইনা। ভাইটি, অ' ভাইটি, চাচোন মাইনাই কি কৰি আছে। বৌ কি হ'ল ভাইটি? তই ঘৰত নাথাকোতে তেতিয়া
কি মাইনা ঐ ধেত আকৰি একো নহয় নহয় কিয় চিন্তা কৰি আছ তই মই থাকিলেও ভয় কৰ নে ঐ কিয় কান্দিছ নাকান্দিবি আকৌ ঐ ঐ কিয় কান্দি আছ চাওঁ চাওঁ ঐ আজি মই নসাজে নিজকে চাম দুহাতে লিখি ললো তোৰ